বা এফালে আছো মই এটা কথা কওঁ শুনচোন এটা কথা কওঁ মই এফালে সোনকালে যাবি সোনকালে কি হল কেন কাটাবাড়ি মরি থাকা তই এই গরমত আজি দিন ধৰি বিয়া ৰমেন তই যাবি না বিয়াত ভাতিবেলা যাম দে আমি দুয়ো যাবি না নাযা তই ইচ্ছেই নাই মোৰ যাবাক লাগিন এই গৰমত কাপোৰ চাপোৰ লাগিনি তই যাবি নহ'লে মাৰ লগত যাবি না তই তো গৰমতে মৰা দে এতিয়া লগৰ কেইটামানক লাগো আমি যাওঁ যাওঁ মোক তই গেলি হয় তোৰ সেই গোটাই লাজে তাই কাটি ধৰে গোটাই নাংগে যাবা থাক তই ঘৰতে ঘুমি থাক নহয় আই এই গৰম কাৰণে মই যাব খোজা নাই মই কোনো লাজ চাজ নালাগে এইটো কথা এনি কিম খঙতে জ্বলি পকি মৰে যাম দে মাই যদি নাজে হ'ব দে তে যাম দুই ভাতিবেলা 5:30 মানত যাম দে হ'ব দে যাম দুই বাবুৰি মৰমৰ বাবুৰি নাচে আলে জালি বুকুটোকে বিচাৰি লা 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 তই যেনকে গান গাই মৰি আছা তই নাযাবি মই যাওঁ কেইটা বাজিল চা ঘড়ীটো দেখি কেতিয়াবা আটা পাতি আছে কাৰোবাৰ লগতে বিয়াক যায় এতিয়া কেনাই দেখছি 5:30 বাজিল মই যাওঁ মাৰ লগত তই থাক এতিয়া ওলবা সময় আছে বা ওলাও নহয় মই 7:30 বজা বুলি ভাবি আছিলো ইমান কাটা হইবা লাগে তাই আৰু মোক কয় মই আটা বাজি থাকা বুলি মই গান গাই আছো বুজিছা না এতিয়া ওলাও হ'ব মোৰ তোৰ তাৰ ষ্টাইলিছ নহয় মই হ'ব দে তোৰ লগত মই নাজান কৰবে নোৱাৰো ওলগে যা মোবাইলটো থৈ পেলাই হেডাল হৈছি না তোৰ নাজানি কিন্তু মোৰ ওলা হৈছি তই এই পিন্ধছে সেন্দৰ বাটত যি বোকা পামচু পিন্ধা গম পাবি যাচোন যাওঁ মোৰ যে বেলেগ চেণ্ডেল নাই মই কি কৰোঁ এতিয়া আকৌ নহয় যদি পিন্ধি যাওঁ ভালকে যাম যাওঁ দেৰি হ'ব এতিয়া 6টা বাজে যাওঁ হয়ো মস্ত উকা দেখোন এই কিন্তু একেলগে যাওঁ আকৌ নহয় সেন্দৰ বাচা বিয়াক বহুত মানুহে বুজানা না অলপ ভালকে দেখবি চঞ্চল মিখান কৰি নেথিবি যাতে বহুত ডাঙৰ মানুহ ওলাই আহিব তাৰপিছত হেৰিবা কম উৎপাত কৰা মই মাৰ আগত কৈ দিম এইখিনি মাই পঢ়িলো দে মই গেল দে উকাল খান কেনাই মই কৈছিলোঁ না তোক যে পঢ়বি বুলি নপৰে গোটাই যাই আছিল পুৰা মানে ভাড়া পাইছোঁ মই পঢ়াৰ কাৰণে মই পঢ়ছোঁ তাই মোক উঠাই দিব লাগে আৰু তাই ফচফচাই আছে উঠাই নাথাকে মোক তই যিমান দেখিছে তই সিমান দুখ পোৱা নাই দে সিমান দুখ পালি তই কান্দি থাকিলি হয় নিজে উঠব নোৱাৰে এক্টিং টেক যাওঁ এতিয়া মেল পাতি থাকিলি বিয়া যাব যাওঁ এতিয়া তাড়াতাড়ি খা যদি সোনকালে যাব ইচ্ছা আছে নহ'লে ইহঁতে থাকিব লাগিব ৰাতি তাড়াতাড়ি খা তোৰ গোটাই বহুত লেজি মই ইমান লেজি নহয় মোৰ খোৱা হ'ব এতিয়া তই আৰম্ভ কৰ খোৱা মোৰ খোৱা এতিয়া হ'বই মানুহবিলাক গেছি দেখা না আধা ৰাতি তোৰ সেই পৰাৰ ভাও কিবাৰ ভাও দেৰি হৈ গৈছে আমাৰ তোৰ সেই মেলত তাড়াতাড়ি খাই মোৰ এতিয়া বাপৰে কি বঢ়িয়া বস্তু খুৱাইছে ন মোৰ পেট ভৰি গৈছে মই ৰাতিয়ে ভাত নাখাওঁ আজি হয় দে মজা বস্তু খুৱাইছে লকডাউন দিয়াৰ পৰা খাবাই পোৱা নাই বহুত দিন এইগিলা বস্তু মস্ত ভাত লাগছে মই ভাত নাখাওঁ আজি ৰাতি বাপ্পা কিবা কৰি আহি পালোঁ দে মোক একদম ভৰি চৰি বিয়ে গৈছে নানা তাতে পৰছোঁ হাতত বাপৰে সেই পামচু পিন্ধা জুতি সেই কোনে নমস্যা মাতটো কৈ নাই এইগিলা মাইক কওঁ মাইক মাতোঁ মাই এফালে আছোঁ এটা কথা কওঁ আহিলোঁ বিয়াৰ পৰা এফালে তোৰ কথা উঠছে ৰান্ধে শুন দে কওঁ ইমান এটা ভৰি আছিলি আৰু কি উঠছে দে মোৰ কথা নহয় বেলেগ কথা সোধা নাই সুধছি যাব তই কেনেকৈ মই কৈছোঁ আমাৰ আলহীৰ কথা কি হৈছে নানা ৰাস্তাত বাচা এই পচি পৰি কিনে কঁকাল চকাল বিছে তাতে আমাৰ সোমাইছে আমি 6:15 ঘৰ যাই পাইছোঁ নানা আধা আধি মানুহ গেছিয়ে এই কাজিৰপৰা মই নেনা ককো বিয়াইছে এই জোত খান কৰি মৰে মই তাক পাই যাম চাবি কিন্তু তাতে আধা আধি মানুহ গৈছে আমি লাষ্টত আকলা খাই মৰিব লগা আছে সুধচোন তাইক সেন্দৰ ৰাস্তা বয়া নেকি তাই যে পঢ়িলাক সেন্দৰৰ ৰাস্তাটো ভাল হৈছিল বোলে সেন্দে মাকে মোক কৈছি ভাল হৈছি যা কেনে বোকা ৰাস্তা অলপমান ভাল অলপমান বয়া সেইকাৰণে উল্টা সুধিছোঁ মই এতিয়া কৈছোঁ যে পামচু পিন্ধি যাব নালাগে আৰু পামচু যে আলাই গেছি হ'ব দে যোৱা কথা গেছি সেই কথাটো বুলি জানে দিওঁ মোক এতিয়া গালি পাৰিবা পল্লু তাতে আৰু কি হ'ল যোৱা কথা গেছি দে এই যা কাপোৰ লগে মা মোক একগিলাচ পানী দিছোঁ মস্তুকে মোৰ পেট লাগছি হ'ব যা বস্তু একো নহয় নাযাওঁ মই যোৱাৰ বিয়া তোৰ লগত আনোৰা পানী মই দে যা কাপোৰ লগে দিওঁ যা অলপমান ৰেষ্ট লগে যা তহঁতৰ দূৰৰ লগতো আজি আৰু কি হ'ব বাপৰে কত যি ঘটনা ঘটি থাকে বা দে হ'ব দে মই এতিয়া ভৰি হাত চৰি ধুই মই এতিয়া ঘুমাওঁ মোক কিন্তু নামেকবি মই ৰাতিও ভাত চাত নাখাওঁ মই ঘুমাওঁ মই কিন্তু ভৰি হাত চৰি ধুই ঘুমাওঁ মই ভাত নাখাওঁ পানী গিলাচ দিওঁ মই খাই কিনে ভৰি হাত চৰি ধুই মই কিন্তু ঘুমাওঁ দে হ'ব দে